Hey guys, welcome back to another new vlog. আৰু প্ৰথমতে গুড মৰ্নিং আৰু ৰাতিপুৱা এতিয়া বাজিল 8:15 মই আছো বৰ্তমান গুৱাহাটী জালুকবাৰীৰ ব্ৰিজৰ ওচৰতে মানে আজি ডিম্পু আহিছে অষ্ট্ৰেলিয়াৰ পৰা ডিম্পুক নিবলৈ আহিছো লগতে গুৱাহাটীৰ অলপমান কামো আছে আমাৰ এখন নতুন দোকান আছে নতুন দোকানখনত মানে আমি এটা গ্ৰাফিক্স মেচিন আনিছিলো মানে বাইকত ষ্টিকাৰ মাৰাৰ কাৰণে তো সেই মেচিনটো মানে আজি আহি পাইছে আৰু মোৰ পিছফালে এটা সেম মেচিন আছে সেই মেচিনটো মই শিকাৰ কাৰণে আনিছিলো মানে জাস্ট কেইদিনমান শিকিলো মেচিনটো দি কিনে নতুন যিটো মেচিন আছে সেইটো মেচিন ল'ম আৰু তাৰে আগতে ডিম্পু অষ্ট্ৰেলিয়াৰ এই জাস্ট আহি পাবো আৰু আধা ঘণ্টামান সময় আছে তো এতিয়া আমি এই জালুকবাৰী পাৰো জালুকবাৰীৰ পৰা ডাইৰেক্ট এফালে এয়াৰপোৰ্ট যাম আৰু লগতে মানে বহুতে মোক সুধি আছে মানে ভ্লগ চক কিয় অহা নাই বহুত দিন তো মানে এইকেইদিন কি হৈছে দোকানখন নতুন না নতুন দোকানখন হাজাৰক অলপ এডজাষ্টমেণ্ট হওঁতে টাইম লাগে না গুৱাহাটীখন অলপ চাফা হৈছে নেকি আগত কৰি গুৱাহাটীখনৰ ভিতৰত যদি মোক এটা ভাল লগা ঠাইৰ নাম ক'ব দে এইখিনি জেগা এই জেগাখিনি তামাম ভাল লাগে মানে কিবা একদম নেচাৰেল ইউনিভাৰ্চিটিৰ কাষৰ পৰা মানে সিফালে আপোনাৰ গবৰ মই মানে আহি থাকোঁতে এটা কথা ভাবিলো মানে এই এয়াৰপৰ্টৰ পৰা ধৰক মানুহবিলাকক আনিব গ'লে এখন কাৰ্ড লৈ ৰখি থাকে তো কাৰ্ড এখন ল'ম বুলি ভাবিছিলোঁ পাৰি নেকি তথাপিতো চেষ্টা এটা কৰিব পাৰি কাৰ্ড এখনত নামটো লিখি কিনে ৰখি থাকে যি আমি কেলৈ ৰখি থাকিম ডিম্পু বৰুৱা বহুত অপেক্ষাৰ অন্তত আমি আহি পালোঁ এয়াৰপৰ্ট মানে লাহে লাহে আহিছোঁ কাৰণ যিহেতু টাইমো বহুত আছে এতিয়া অলপ বহুত ডিম্পুক ফোন কৰিছে ফ্লাইটখন লেণ্ড হ'ল কিন্তু লেণ্ড হোৱাৰ পিছতো মানে লাগেজ চাগেজ অলপ টাইম লাগে না সেইকাৰণে লাহে লাহে যাই আছোঁ আৰু ভিতৰত মানে পাৰ্কিং কৰিলে অলপমান পইচাটো মানে বেছিকৈ লাগে গতিকে পাৰ্কিং যিহেতু কৰাৰ প্ৰয়োজন নাই জাষ্ট তাক লৈ কিনে উঠাই ওলাই আহিবি বৰ্তমান এয়াৰপৰ্টৰ ওচৰত ৰখি আছোঁ ভিতৰত সোমাই দিয়া নাই সি বেগ চেগ লৈ আছে তাক ফোন কৰিলোঁ সি ক'ব ধৰিছে তাৰ বেগটো বোলে দেৰিকে প্ৰত্যেকবাৰে তাৰ বেগটো দেৰিকে কিবা আছে নেকি ছাৰ এয়াৰপৰ্টৰ ওচৰত এখন পোষ্টাৰত ধুনীয়াকৈ লিখা আছে তীব্ৰ গতি পৰিহাৰ কৰক দুৰ্ঘটনা এৰাই চলাওক ফাইনেলি আহি পালে ছাৰ পুলিচ লৈছে নেকি পুলিচ লৈছে ছাৰ ফাইনেলি আহি পালে য়েছ কেনেকুৱা অনুভৱ আমি এতিয়া চিডনীৰ পৰা মাত্ৰ আহি পালোঁ মানে বেলেগ বেলেগ লাগছে কিবা মানে এল্টোখন বহি কিনে এল্টত বহি মানে ঠিকে আছে তাতে এল্টো আছে না তাতে ছাৰ এল্টো নাই তাতে চুইফ্ট আছে আৰু আপুনি ইমান দিন কি মিছ কৰিলে তাতে থাকি কিনে ধৰক তামোল খাওঁৱে মই তো আহি পালোঁ দাদাৰ দোকান এখন গ্ৰাফিক পইণ্ট এয়া দাদা আছে দাদাৰ দোকানৰ পৰা আমি মেচিনটো লৈছোঁ মানে এইটো মেচিন আহি পাইছে আৰু পুৰণা এইটো মেচিন আছে সেইটো ইয়াতে থ'ম থৈ কিনে নতুনটো লৈ যাম আৰু এইবিলাক বস্তু আছে পেপাৰ চেপাৰ কিবা কিবি তো এইবিলাক লাগিব আমাক ষ্টিকাৰ মাৰিবৰ কাৰণে এইটো হিট গান আছে এইবিলাক পেপাৰ আছে ইয়াতে বিভিন্ন কালাৰৰ তো এইটো তাত দোকানত গৈ কিনে মই খুলি কিনে দেখাই আছোঁ তো এইখিনি বস্তু আৰু এইটো মেচিন দাদা যদি মেচিনটোৰ কিবা কাৰণত ধৰক কেতিয়াবা প্ৰব্লেম হ'ল তেতিয়া মই এইটো টেকনিচিয়ান হয় গুৱাহাটীত তো কিবা কাৰণে প্ৰব্লেম হ'লে আপুনি মোৰ লগত যোগাযোগ কৰিব তো দাদাই মানে মেচিন দি দিব দাদাই মানে মেচিনৰ কামো কৰে যদি মেচিন বেয়া হয় তো গৈ কিনে ঠিক কৰি দিব মেচিনটো এতিয়া মেচিনটো পেক কৰি ল'লোঁ এতিয়া গাড়ীত ভৰাই দিম লৈ কিনে দোকানত গৈ কিনে ভালকৈ খুলি কিনে দেখাই দি আছোঁ আপোনালোকক আৰু আপোনালোকে যদি মেচিন অৰ্ডাৰ কৰিব খোজে কাটিং মেচিন আপোনালোকে দাদাৰ পৰা কণ্টেক্ট কৰি অৰ্ডাৰ কৰিব পাৰে মই নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিম তো মেচিনটো উঠাই ল'লোঁ ইয়াতে তো আমি ভাত পানী খাই এতিয়া গৈ আছোঁ চিধা নলবাৰী আৰু এই গাড়ী চলাই আছে কিমান দিনৰ মূৰত প্ৰায় 15 দিন তাতে চলাইছিল নেকি তো ফাইনেলি আহি পেলাই আমাৰ দোকান আৰু এতিয়া মেচিনটো ইয়াতে ৰাখিছোঁ আনবক্সিং কৰি কিনে দেখাই দি আছোঁ এইটো মেচিন আছে তলত ইয়াতে আছে কাগজ মানে পেপাৰবিলাক আৰু ইয়াতে মেচিনৰ কিছুমান যোগাৰ প্ৰথমতে আছে এইটো এটা ৰোল তো ৰোলটোৰ ভিতৰত বিভিন্ন ধৰণৰ কালাৰৰ পেপাৰ আছে ভিতৰত বিভিন্ন পেপাৰ আছে নীলা হওক কলা হওক সেউজীয়া ৰঙা যেনেকুৱা কালাৰ লাগে ইয়াতে এইবিলাকৰ ষ্টিকাৰ বনাই বাইকত মাৰিব পাৰিব নেক্সট এইটোৰ ভিতৰত আছে কিছুমান টেপবিলাক লাগিব তাৰপিছত এইটো আছে হিট গান মেইন বস্তুটো এইটো হৈছে মেচিন তো ইয়াৰ ভিতৰত মেচিনটো আছে একদম পুৰা নতুন মেচিন এইবিলাক কেবুল আছে ভিতৰত এডাল কেবুল এতিয়া এইটো ইনষ্টল কৰোঁ আৰু কম্পিউটাৰৰ লগত কানেক্ট কৰি কিনে মই দেখাই দিছোঁ ফাইনেলি মেচিনটো ইনষ্টল কৰি ল'লোঁ আৰু কম্পিউটাৰৰ লগত কানেক্ট কৰি দিছোঁ আৰু এইবিলাক এইফালে পেপাৰ আছে বিভিন্ন কালাৰৰ তো ইয়াৰ যোনটো পেপাৰ লাগে সেনেকুৱাকৈ যি লিখি দিয়ে বা যি ষ্টিকাৰ বনায় সকলোবিলাক বনাব পৰা যাব যি ষ্টিকাৰ লাগে সেইটো বনোৱা যাব কম্পিউটাৰত তাৰপিছত এই মেচিনটোৱে সেই পেপাৰটোত ধুনীয়াকৈ ষ্টিকাৰটো কাটি কিনে বনাই দিব তাৰপিছত সেইটো লৈ যাই কিনে গাড়ীত লগাই দিব পৰা যাব মই এটা জাষ্ট এক্সাম্পল দেখাই দিছোঁ মাৰি কিনে মোৰ গাড়ীখনত প্ৰথমতে ষ্টিকাৰ এটা চিলেক্ট কৰি লওঁ যিহেতু মোৰ ৰয়েল এনফিল্ড তো ৰয়েল এনফিল্ডৰ এই ষ্টিকাৰটো মই লগাম মানে ব্লেক পেপাৰত কাটি কিনে তো প্ৰথমতে ষ্টিকাৰটো ডাউনলোড কৰি লওঁ লৈ কিনে এপটোত ষ্টিকাৰটো কম্পিউটাৰতে বনাই লওঁ তাৰপিছত ব্লেক পেপাৰত এইটো মানে মেচিনটোৱে সেই ষ্টিকাৰটো কাটি দিব তাৰপিছত সেইটো উঠাই লৈ কিনে মোৰ গাড়ীখনত মাৰি দিম তো ধুনীয়াকৈ মিলাই কিনে এতিয়া ষ্টিকাৰটোৰ চাইজটোৰ ওপৰত কথা চাইজ কিমানখিনি লাগিব প্ৰথমে চাইজটো মই পেপাৰখনত চাই ল'ম
যেনেকৈ ধৰক মই সন্মুখত মাৰিম, সন্মুখৰ যিটো মাতগাৰ আছে তাত মাৰিম, সেইখিনিত মাৰিলে মানে তাত যিমান চাই আছে জুখি ল'ব লাগিব, তাৰপিছত কাটা হোৱাৰ পিছত তাত লগাম। তো ষ্টিকাৰটো বনোৱা হৈ গ'ল আৰু এতিয়া জাষ্ট মই কাটিব দিম। ইয়াতে মেচিনটো কাটা আৰম্ভ কৰিব। চব কাটি আছে ষ্টিকাৰটো। কাটি থকা টাইমত ইমান ভালকৈ গম নাপায়, কাটা হোৱাৰ পিছত যেতিয়া উঠাম ষ্টিকাৰটো তেতিয়াহে গম পাব। তো মেচিনৰ কাটিংটো হৈ গ'ল, মেচিনত ইমান প্ৰব্লেম নাই। নেক্সট যিটো টান কাম সেইটো হৈছে মানে কি এই উঠাওঁতে মানে বহুত কষ্ট হয় আৰু উঠাওঁতে মানে বহুত মানে সাৱধানে উঠাব লাগে। ষ্টিকাৰটো লাহে লাহে উঠাই আছোঁ মই। এতিয়া উঠাই ল'লোঁ আৰু ডাইৰেক্ট যাই গাড়ীত বহাই দিলে হ'ল। আহক এতিয়া লগাই দিম। হৈ গ'ল।